Hello everyone, welcome back to Explore Rock. বৰ্তমান মই উপস্থিত আছো ছয়গাঁও ৰাসস্থলীত। হয়, এয়া আজিৰ পৰা আৰম্ভ ফাইনেলি 2 বছৰ পিছত। তো সকলোখিনি দেখাই আছো কি আছে, ক'ত কি আছে। আপোনালোকৰ যাতে সহজ হয় আহিলে ভিডিঅ'টো ভালকৈ চাব, শেষলৈ চাব, একদম নিবুচিৰাকৈ হ'ব। কাৰণ ৰাস এইবাৰ কিমান মানুহ হ'ব আপোনালোকে ভাবিব নোৱাৰিব। ক'ত কি আছে, মীনা বজাৰত ক'ত কি বহাইছে চবখিনি দেখাই আছো। আৰু সৰ্বানন্দ ডাঙৰীয়া আমাৰ আহি আছে, আমাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব, উদ্বোধনী কৰিব। চাই থাকক আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ ছয়গাঁৱৰ ৰাস যিমান পাৰে সিমানে শ্বেয়াৰ কৰক, সকলোৱে প্ৰচলিত হ'ব লাগে, জনাজাত হ'ব লাগে। আৰু এয়া বিভিন্ন ঢুলীয়া, ওজাপালি, কালীয়া আদিৰে ৰাসত ঘট স্থাপন কৰিলে। তো এয়াই আৰম্ভণি আৰু এতিয়াও বাকী আছে। মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱ আহি আছে। সেয়েহে আপোনালোকক কিছু সময় ধৈৰ্য সহকাৰে উপেক্ষা কৰাৰ বাবে আমি সোণোৱালদেৱ অহালৈকে আপোনালোকে প্ৰতিমাবিলাক চাওক, অলপ কি মূৰ্তি দিছে, কি ক'ত আছে তো ভালকৈ চাই লওক। তাৰপিছত আমাৰ সৰ্বানন্দ ডাঙৰীয়া আহিলে আকৌ দেখাই আছোঁ। আৰু মীনা বজাৰত যাম, একদম মানে ক'ত কি আছে তাতে বিচাৰিব নালাগে। আৰু কি নতুন বস্তু হৈছে চবখিনি দেখা পাব, তো চাই থাকক। কি ইয়াতে মূৰ্তি স্থাপন কৰিছে। আমাৰ কণ ভাইটি ভণ্টিহঁত আমাৰ সৰ্বানন্দ সোণোৱালদেৱক আদৰিবলৈ ৰেডি হৈ আছে। বিহুত আমাৰ মাইনা কেতিয়া আহিব বুলি কৈছে? অলপ দেৰি হ'ব ন? অলপ পুৰা ৰেডি, ৰাস চাবও ৰেডি আৰু আমাৰ মন্দিৰ যাব চাবও ৰেডি ন? এয়া এতিয়া ইউটিউবত গৈ আছে ভিডিঅ'টো, চাবা তোমালোকে। এয়া প্ৰস্তুতি এতিয়াও চলি আছে আমাৰ হা। এই এতিয়া মই গুহাৰ ভিতৰত আছোঁ আৰু কাৰ লগত আছোঁ বুলি ভাবিছে? এয়া চাওক সিংহৰ লগত গুহাৰ ভিতৰত আছোঁ, গুহাৰ ভিতৰত। অলপ কথা পাতিলোঁ আমাৰ সিংহটোৰ লগত, অলপ কিবা কিবি ক'লে তাৰ দুখৰ কথা। আৰু এই আমাৰ ছয়গাঁও সম্পন্নকৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ মেইন কাৰ্যালয়। আপোনালোকৰ যদি কিবা অসুবিধা থাকে ইয়াতে আহি জনাব পাৰিব।
ৰাসত আৰু কি কি হৈ থাকে ৰাসৰ উদ্বোধনী অনুষ্ঠানত আমি সকলোৱে জানো একদম পূজা অৰ্চনাৰে স্থাপন কৰে তাৰ লগতে কি কি সাংস্কৃতিক অনুষ্ঠান বিভিন্ন ধৰণৰ সংস্কৃতিৰ কি কি হৈ থাকে গোটেইখিনি চাই থকা আপোনালোকে দেখুৱাই আছোঁ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি পোৱা নাই আৰু আহি আছে ৰখি আছোঁ আমি তো লগতে আমি বেলেগ বেলেগ অনুষ্ঠানবিলাক দেখাই আছোঁ আপোনালোকে ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু থাকক চাই থাকক এয়া আমাৰ ছয়গাঁৱৰ গৌৰৱ ৰীমাবা আহি পেলাই ফাইনেলি বহু প্ৰতীক্ষাৰ অন্তত আহি পেলাই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তো এতিয়া ফিটা কাটিব চাই থাকক গোটেইখিনি দেখুৱাই আছোঁ আৰু বিভিন্ন ঢুলীয়া কালীয়া ওজাপালিৰে দেহটোক আদৰি আনিছে এয়া নাৱৰীয়া আৰু এই আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী এতিয়া ফিটা কাটি আমাৰ উদ্বোধনী কৰিব আমাৰ ৰাস আনুষ্ঠানিকভাৱে মুকলি হোৱা বুলি তো এয়া ফিটা কাটিলে আৰু আমাৰ ৰাস মুকলি হৈ গ'ল এয়া আমাৰ মাজত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছে আৰু মঞ্চত উঠি যায় এতিয়া এয়া দেখক চাওক আমি এটি সমবেত সংগীতেৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ অনুষ্ঠানটিৰ পৰিৱেশন কৰিব ছয়গাঁও শিল্পী সমাজৰ শিল্পী হৃদয় আৰু গীতৰ কথা তথা বড়ো সুৰ সংস্থাপনায় সম্ভৱামি যুগে যুগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সম্বৰ্ধনা জনাব সম্বৰ্ধনা আগবঢ়াব আমাৰ ৰাস মহোৎসৱ সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত ঘনশ্যাম কলিতা ডাঙৰীয়াই এইবাৰ আমি মিনা বজাৰ যাম তো বলক মিনা বজাৰত কি কি আছে দেখাই আছোঁ এতিয়াও যদি বস্তুবিলাক হোৱা নাই তো ক'ত ক'ত কি কি আছে গোটেইখিনি দেখাই দিম তেতিয়া আপোনালোকৰ সুবিধা হ'ব তো বলক এতিয়া আমি মিনা বজাৰ পালোঁ আৰু আমাৰ বেলেগ নহ'লেও মিঠাই ৰেডি ৰাসৰ মিঠাই জেলেপি চব ৰেডি এইবিলাক সেয়া একো ৰেডিয়ে হোৱা নাই চব ৰেডি নহ'লেও দেখাই আছোঁ আৰু ক'ত ক'ত কি আছে
আমাৰ মিনা বজাৰ একোৱে ৰেডি হোৱা নাই, মানে চলি আছে কাম। 11 দিনীয়া ৰাস, তো 2-3 দিনৰ ভিতৰত হৈ যাব। এয়া মটকা কোৱা, এয়া আছে কি ব্ৰেক ডেন্স, এতিয়াও ডেন্স কৰা নাই, কিন্তু ব্ৰেকো মাৰা নাই, ভৰি আছে। আৰম্ভ হ'বহে আৰু। ট্ৰেইন এতিয়াও মানে বেলেগ ষ্টেচনত আছে, ইয়াতে আহি পোৱা নাই, আহি আছে। এয়া হ'ব মটকা কোৱা, আৰু মটকা কোৱাৰ এই যি কাৰ ঘূৰাব, এয়া ৰেডি। এয়া মটকা কোৱাৰ কাৰ আছে, হোৱা নাই। একদিন ভিডিঅ' বনাম বুলি ভাবিছোঁ মটকা কোৱাৰ ভিতৰত সোমাই। এটা এখন ড্ৰেগন বোট। এইখিনি যে দেখিছে মিনা বজাৰৰ জেগাখিনি, এসপ্তাহ আগত এইবিলাক পানী আছিল। আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব, এইখিনি আমাৰ পানী আছিল। মই সদায় এভেলেটো অহা যোৱা কৰোঁ, একো দেখা নাপায়। কিন্তু আজি চাওক, এয়া বনাই আছে চব। মানে কিমান তীব্ৰ গতিত আৰু কিমান কাম কৰিছে তাতে ভাবিব পাৰি। তো আহিব, আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। ক'ত কি আছে দেখুৱালোঁ, ৰাসৰ গোটেই দেখুৱালোঁ, মিনা বজাৰৰ ক'ত কি আছে দেখুৱালোঁ, গধূলিও গোটেই হোৱা নাই। তো ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু ছয়গাঁৱৰ ৰাস একদম মানে সকলোতে পঠাই দিয়ক, শ্বেয়াৰ কৰি দিয়ক, তেতিয়া সকলোৱে গম পায় ছয়গাঁৱতো ইমান ডাঙৰ ৰাস হয়। আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহিছে আজি, তো গমেই পালে। তো আজিৰ কাৰণে বাই বাই, আৰু ৰাস চাই থাকক, দেখাই থাকিম, আৰু একো নাই, বাই বাই।